হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ। তো আজি মই গৈ আছোঁ আমাৰ হিলগাঁৱত। আপোনালোকে সকলোৱে গম পায় প্ৰতি বছৰে ইয়াত মেলা হয়, অষ্টমী মেলা বুলি কয়। তাৰে প্ৰস্তুতিটো কেনেকুৱা কি হৈ আছে, কিমান কাম চলি আছে, কি মেলাত মানে কি আহিছে, মানে মেলাত কি হ'ব নহ'ব গোটেইখিনি আজি আপোনালোকক এটা ভিডিঅ'ত দেখুৱাই দিম। এতিয়ালৈকেতো ষ্টাৰ্ট হোৱা নাই, তথাপিও মানে প্ৰস্তুতিটো দেখুৱাম আৰু মেলাত কেনেকুৱা কি আহিছে, কি কথা আৰু কেতিয়াৰ পৰা হয় তাত গৈ পেলাই কাৰোবাক সুধিম, গোটেই জনাই দিম এই ভিডিঅ'টোতে। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক সেই জেগালৈ যাওঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইছ, এতিয়া মই আৰু আনন্দ মোৰ বন্ধু দুইজন ওলাই দিলোঁ। তো আমাৰ চুলুং যোনটো নতুনকৈ ৰাস্তা হৈছে, পকা ৰাস্তাটো মাথাউৰিৰে গৈ আছোঁ। এইফালে মানে গ'লে সোনকালে হয়। এইটো চাওক, আহি পালোঁ। ইয়াত বৰ্ডত লিখা আছে চিলঘাট আৰু 1 কিলোমিটাৰ হয় ইয়াৰ পৰা। তো এইফালে চাওক, এই আগততো আমি যেতিয়া সৰু আছিলোঁ মাৰ লগত আহোঁ মেলাত, তেতিয়া ইয়াৰ পৰাই মেলা লাগি যায়। যিহেতু তেতিয়া নদী ইমান এটা ভঙা নাছিলে। এতিয়া নদীটো কি হ'ল, ভাঙি একদম ওচৰ চাপি আহিলে, ৰাস্তাৰ লগত আহি গ'ল। সেইকাৰণে মেলাটো এতিয়া এইফালে দিয়া নাই, সেইটো চাওক ছাইডত দিছে। ইয়াৰ পৰা অলপ দেখা গৈ আছে। মই ওচৰত গৈ পেলাই গোটেইখিনি আপোনালোকক দেখুৱাম। তো আগতে ইয়াৰ পৰাই মেলা ষ্টাৰ্ট হৈ যায়, কিন্তু এতিয়া মানে জেগা নাই ন, সেইকাৰণে অলপ সেইফালে দিছে, মিলটোৰ সেইফালে দিছে। তথাপিও ইয়াৰ পৰাই চাওক, কিবা হোটেল চোটেল হ'ব চাগে। এইফালে চাওক, পূৰা কাম চলি আছে। আৰু এইফালে কিবা চকৰি টকৰি আহিছে, ব্ৰেক ডান্সাৰ আহিছে, মটকাকো আহিছে। সেইটো এতিয়ালৈকে ফিটিং কৰা নাই, কৰিব মই সুধিছিলোঁ। আৰু মানে আমি কেইদিনমান আগতে আহি গ'লোঁ ন, সেইকাৰণে ইমান এটা ফিটিং কৰা নাই। সেইফালেও চাওক, বস্তু থৈ দিছে, গাড়ী চাড়ী ৰখি আছে সেইফালে। তো এইফালেও ইয়াতো কিবা এটা আহিছে চাগে, সৰু বাচ্ছাবিলাকৰ খেলনা। এইবিলাক এতিয়াও ফিটিং হোৱা নাই, মানে কেইটামান ফিটিং হ'ল। এইটো জ্বলনটো হ'ল, টাটা চক্ৰৰ এটা ফিটিং হ'ল। আৰু এইফালে চাওক, মই গৈ আছোঁ, বহুত হাৱা দি আছে একদম। মানে নদীৰ ওচৰত হাৱাটো এনেও বেছিয়ে হয় তাত, আপোনালোক সকলোৱে জানে নদীৰ ওচৰত হাৱাটো বেছিয়ে থাকে। তো গাইজ, এতিয়া আৰু এসপ্তাহ আছে মেলাখন আৰম্ভ হ'বলৈ। তো আজি আমি আহিলোঁ এনেই অলপ প্ৰস্তুতি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত চাব পাৰিছে, এইটো ট্ৰেইন যোনটো আমি সকলোৱে উঠোঁ, সৰু ল'ৰা ছোৱালীবিলাক বেছি উঠে। তো ইয়াত সেই ট্ৰেইনটোৱে হ'ব, সেইফালে এবাৰ দেখুৱাই দিয়া ট্ৰেইনটো। আৰু এইটো আপোনাৰ তলফালে হৈ গ'ল, এইটো ট্ৰেইনৰ ৰাস্তা। সেইফালে মানে ট্ৰেইনটো চলাচল কৰে। সেইটো মই এতিয়া ট্ৰেইনত যাম বাৰু, জানো কি কয় নকয় নাজানো। ট্ৰেইনত এবাৰ আহিলোঁ, এইটো চাব পাৰিছে। সেইটোতে আমি চবেই উঠোঁ। মই আগতে সৰুতে উঠিছোঁ, এতিয়া উঠা নাই, কিন্তু সৰু বাচ্ছাবিলাক উঠে ইয়াতে। এতিয়া এইফালে যাব নোৱাৰি, সেই পিছফালে যাব লাগিব। তো এইখিনিয়ে আছিল এটা অলপ থুলমূল ভিডিঅ'। আপডেটটো আপোনালোকক দি দিলোঁ। 26 তাৰিখৰ পৰা হ'ব 29 তাৰিখলৈকে মেলাখন ইয়াত। আৰু কিবা কিবি আহিবলৈ বাকী আছে, এতিয়াও সেইখিনিও আহিব। তো গাইজ, এইফালেও আছে, তাত এইটো কিবা আহে, এইটো গম নাপাওঁ। তাতে সেইফালে দেখুৱাই দিয়া অলপ। সেইটো চাওক, এতিয়ালৈকে ফিটিং হোৱা নাই, কিবা এটা আহিব নাজানো। আৰু এইটো এইফালে আছে আপোনাৰ ব্ৰেক ডান্সাৰ আছে এইফালে। এইটো ব্ৰেক ডান্সাৰ, ইয়াত মই আগত উঠিছোঁ, আৰু এইটোত উঠি পেলাই ভাল লাগে। বেলেগৰটো নাজানো, একচুৱেলি মোৰ ভাল লাগে উঠি পেলাই। এইটো ব্ৰেক ডান্সাৰ হয়। আৰু আপোনাৰ সেইফালেও কিবা কিবি আহিব চাগে। হ'লেও এইবাৰ মেলা আৰু আহিব বাকী আছে। আমি অলপ কেইদিনমান আগতে আহি গ'লোঁ আপোনালোকক আপডেটটো দিয়াৰ কাৰণে। তো এতিয়াও আৰু বহুত মটকা আৰু কিবা কিবি আহিবলৈ বাকী আছে, সেইখিনিও আহিব। এতিয়া কমিটিৰ মানুহক সুধিম, দাদাজনে সকলোখিনি কৈ দিব। তো গাইজ, এইটো হ'ল আমাৰ মন্দিৰৰ গেটখন। এইফালে এইটো চাওক, লিখাই আছে কামাখ্যা দেৱালয় বুলি, হিলগাঁৱত। আৰু আপোনাৰ এইফালে জোটমাইলখন আছে। আৰু এইফালে পূৰা একদম কাম চলি আছে, মানে আৰু এসপ্তাহ আছে ন। এতিয়া মানে এডভান্স কাম ষ্টাৰ্ট হৈ গ'ল। এইফালে দোকান চোকান কিবা কিবি আহিব, এইফালে ইহঁতে কাম চাম কৰি আছে। তো গাইছ, এইখিনি আছিলে আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। দেখা হ'ব একেবাৰে মেলাতে।